দা চম্মক চলো গানটো এডোখৰতে শ্বুটিং কৰিছিলে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিণ্টুছ ব্লগ। আজি আমি যাবলৈ ওলাইছোঁ বেংগলোৰত থকা বিধানসভা চাবলৈ। বিধানসভা আজি আপোনালোকক দেখাম, ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বেংগলোৰ মেট্ৰ' ষ্টেচন। আমি এতিয়া টিকেটৰ কাৰণে গৈ আছোঁ। ইয়াত টিকেট কাউণ্টাৰ আছে, তাতে আমি টিকেট কাটিমগৈ। আমি গৈ আছোঁ টিকেট কাটিবলৈ। এতিয়া মেট্ৰ' টিকেট কাউণ্টাৰ হয়, আমি ইয়াতে আহিছোঁ। এতিয়া আমি ইয়াতে টিকেট কাটিম। এতিয়া আমাৰ টিকেট কাউণ্টাৰ আছে, আমি এতিয়া টিকেট কাটিবলৈ গৈ আছোঁ। আমি এতিয়া টিকেটৰ কাৰণে লাইন পাতি আছোঁ। টিকেট কাউণ্টাৰ হয়, আমি এতিয়া টিকেটৰ কাৰণে লাইন পাতি আছোঁ টিকেট কাটিবলৈ কাৰণে। মেট্ৰ' টিকেট কাটিবলৈ আহিছিলোঁ, বাট মেট্ৰ' টিকেট আমি নাপালোঁ। আমি য'লৈ যাম বুলি আহিছিলোঁ তালৈ কিন্তু টিকেট নিদিয়ে। টিকেট কাটিবৰ কাৰণে মেট্ৰ' কাৰ্ড আছে, মেট্ৰ' কাৰ্ড ল'ব গ'লে। সেইটো কাৰণে আমি মেট্ৰ' যাব নোৱাৰিম। সেইটো কাৰণে আমি এতিয়া আকৌ ৰিটাৰ্ণ বাছৰ কাৰণে ঘূৰি গৈ আছোঁ। মেট্ৰত যাব নোৱাৰাৰ কাৰণে আমি বাছত টিকেট কাটি লৈছোঁ। বাছ পাছ কাটি লৈছোঁ। 70 টকা লৈছে। এইফালে ID নম্বৰ লিখিব লাগে, আধাৰ কাৰ্ডৰ 4টা নম্বৰ লাষ্ট বোলে। এইখন দেখিছে যে, এইখন পাৰ্কখনৰ ভিতৰতে মেট্ৰ' ষ্টেচন আছে। ভিতৰত তলত আছে, গ্ৰাউণ্ডত আছে। এইখন প্ৰথম গেট হয় তাত। দেখিছে আপোনালোকক এতিয়া মই ওচৰৰ পৰা বিধান চৌধা দেখুৱাম। বেংগলোৰ বিধান চৌধা এইফালে গেট হয়। এতিয়া আমি বাহিৰত আছোঁ। দেখিছে ইয়াতটো মূৰ্তিটো হৈছে ডক্টৰ আম্বেদকাৰ মূৰ্তি। দেখিছে, আপোনালোক দেখাইছোঁ মই। বিধান চৌধা বহুত ডাঙৰ বিল্ডিং হয়। দেখাই আছোঁ আপোনালোক বিল্ডিংটো। দেখিছে বিল্ডিং। দেখিছে গেটৰ বাহিৰত কিমান ধুনীয়াকৈ দেখিছে। দেখিছে আপোনালোকে। আমাৰ ওচৰতে এইফালে দেখিছে হাইকোৰ্ট অফ কৰ্ণাটক। এইফালে জুম কৰি দেখাইছোঁ আপোনালোকক। দেখিছে চম্মক চলো গানটো এডোখৰতে শ্বুটিং কৰিছিলে। এডোখৰতে গোবিন্দা চম্মক চলো গান শ্বুটিং কৰিছিলে এডোখৰতে। দেখিছে এইটো এৰিয়াই বেংগলোৰ
বিধানসভা এডোখৰতে শ্বুটিং কৰিছিলে গোবিন্দে। इकरार कर मुझे प्यार कर मान के ना मेरा तररम तररम